ঐ আজি কি হৈছে জানানে? এই আমাৰ লগত যে পঢ়িছিল পূজা, পংকজে তাক ভাল পোৱা কথা সুধিলে নহয়। তাৰপিছত কি হ'ল? একচেপ্ট কৰিলে নে চৰ মাৰিলে? তাই কি কৈছিল জানা? চোৱা পংকজ, তোমাক মই ফ্ৰেণ্ড বুলি ভাবিছিলোঁ আৰু তুমি আৰে এনেকে নহয় বে, মই কৈ আছো ৰবা। চোৱা পংকজ, মই তোমাক ফ্ৰেণ্ড বুলিহে ভাবিছিলো। তুমি এইবোৰ ভাবি আছা যে আজিৰ পৰা মোক লগ নকৰিবা বাই। তাৰমানে তহঁতে মোক ঠাট্টা কৰিছা। আজিৰ পৰা কোনো ছোৱালীকে প্ৰপ'জ নকৰোঁ কেলা। যা। আবে তাইহে আছে নেকি বে? বেলেগ পটাই ল'বি। অ বে। ঐ তহঁতে এই ঠাইখিনিত কিবা থকা যেন অনুভৱ কৰিছানে? আছে 4জন ৰাতি ঘূৰা বস্তু, সঞ্জীৱ ৰাজ, তই আৰু মই। তহঁতে কেলা চব টাইমতে মোক ঠাট্টা কৰি থাকা। ঐ ব'ল ইয়াৰ পৰা, ইয়াত ৰখি নাথাকো ব'ল। ঐ চাবি পাত দে। আছে তাতে, বল বল। ৰাখ ৰাখ ৰাখ। ঐ কি হ'ল? কিয় লাগিছে বে মোৰ? ইয়াক কিয় আনিছিলে বে? ইয়াৰ য'তে নমৰে। ঐ যা যা, নহ'লে আকৌ পেনতে ওলাই যাব। এই মালটো চালে আৰু বুজাটোৱে লাগিছে। ঐ ইয়াতে পেচাব কৰ, ইমান দূৰত যাব কিয়? নালাগে দে। তহঁতে ভিডিঅ' কৰি ফেচবুকত আপলোড কৰিব। নকৰোঁ মই ইয়াতে, এই দূৰত কৰিম। দিনৰ পোহৰ নাই মুঠি আছো। ৰাতিৰ এন্ধাৰ গম ঐ কোনাই ঐ সঞ্জীৱ, পংকজ এতিয়ালৈ অহা নাই যেন। অ বে, সি কি কৰি আছে? পেচাব কৰোঁতে ইমান সময় লাগে নেকি? বলচোন আমি দুটা যাই আহোঁ। ক'ত বা গৈছে সি? বল বল। মালৰ বটলটোৱে নিলে নেকি? যা যা, তাৰ নিচিনা আকৌ তহঁত দুটা নোহোৱা নহ'বি। বহিয়ে নাই। কোনফালে গৈছে বে সি পেচাব কৰিব? আগফালে আছে চাগে, বলচোন। নাই তই সেইফালে যা, মই এইফালে যাওঁ। মগজটোনো ক'ত যায় না? নাই খোৱা মা, লগৰকেইটাৰ লগত অলপ ওলাই আহিছোঁ। অ পংকজ, পংকজ ক'ত গ'ল বে সি? অ পংকজ, পংকজ ক'ত যাই আছ? মোকো লৈ যা। ঐ মোকো লৈ যা লগত। তহঁত দুটা আহিছা? আহ পংকজ ক'ত?